বুকুত অলেখ সপোন, সপোনৰ পিছে পিছে দৌৰিছে প্ৰকাশে। সেই সপোনটোৱে প্ৰকাশক শুবলৈ দিয়া নাছিল। এয়া হৈছে প্ৰকাশ তালুকদাৰ, শিঙাৰপাৰা গাঁৱৰ তিলক তালুকদাৰৰ জ্যেষ্ঠ পুত্ৰ প্ৰকাশ। শেহতীয়াকৈ SSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ CRPFত যোগদানৰ বাবে সাজু হৈছে প্ৰকাশ। আনন্দিত প্ৰকাশ, আনন্দিত পৰিয়াল, আনন্দিত প্ৰকাশৰ বংশ। সেয়ে প্ৰকাশৰ বংশৰ আটায়ে মিলি প্ৰকাশক জনালে শুভেচ্ছা। প্ৰকাশ তালুকদাৰ কমাৰ্চৰ স্নাতক। প্ৰকাশৰ এই সফলতা কিন্তু এদিনতে অহা নাই, 5 বছৰীয়া কষ্টৰ ফল এয়া। প্ৰকাশৰ বংশৰ আটাইখিনিয়ে ভাবিছে যে গাঁৱৰ আৰু বহু যুৱক এইদৰে ওলাই আহক, এইদৰে সফলতাৰ বাটত বাট বোলক। অনুষ্ঠানৰ শেষত আটায়ে প্ৰকাশৰ লগতে ঘৰ, পৰিয়াল আৰু গাঁৱৰ সকলোৰে মংগলৰ হকে প্ৰাৰ্থনা জনায়।